গাইছ বজাবলৈ একেবাৰে নাজানো জাষ্ট আনি থোৱা চ' গাইছ নেগেৰাজো হে গাইছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে থাকে ন যিহেতু মোৰ বহুত মাহে হ'ল মানে ভিডিঅ' একেবাৰে দিয়া নাই মানে মই ভিডিঅ' এৰি দিছিলোঁ দিবলৈ আৰু এতিয়া ভাবিলোঁ যে চেনেলটো আজি মই ৰাতিপুৱা খুলি চালোঁ যে চাই কেনে দেখিলোঁ মানে আগৰ পুৰণা মানে ভাওনাৰ ভিতৰতে ধুনীয়াকৈ ভিউ গৈ আছে আৰু মানে ছাবস্ক্ৰাইবো ধুনীয়া আহিছে যিহেতু মানে মোৰ চেনেলটো একেবাৰে ডেট পৰি যোৱা নাই সেয়ে ৰানিং হৈ আছে চেনেলটো সেয়ে ভাবিলোঁ আজিৰ পৰা ব্লগটো আকৌ ষ্টাৰ্ট কৰোঁ বুলি কেনেকুৱা হ'ব গাইছ কমেণ্ট কৰি জনাব ষ্টাৰ্ট কৰিমনে নে এৰি দিম আপোনাৰ কমেণ্ট কৰি জনাব আৰু পোনপ্ৰথমে দেখাই লওঁ এইফালে বতৰটো মানে আজি একদম ডাৱৰীয়া আৰু এইবিলাক যিহেতু বাৰিষা দিন ন আমাৰ এইফালে গোটেই এইবিলাক হাবি হৈ গৈছে সেয়ে ভাবিছোঁ আজি অলপ চাফ চিকুণ কৰোঁ আৰু আপোনালোককো দেখাওঁ তেন্তে বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ যদি নতুনকৈ আহিছে কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰিব বলক পোনপ্ৰথমে এটা বস্তু দেখাই লওঁ আপোনালোকে হয়তো এই বস্তুটো বহুত ভাল পায় বজাৰত কিনি খায় মানে কলম আৰু দেখিছেনে আমাৰ চোতালতে ওলাই গৈছে যিহেতু বাৰিষা বতৰ ন সেয়েহে গোটেই চোতালত দেখিছেনে এখন কলম হৈ গৈছে আৰু চাইজকৈ চাব পাৰিছে মানে এইফালে গোটেই কলম হৈ গৈছে কোনে কোনে কলম খাই ভাল পায় মানে কমেণ্ট এটা কৰি জনাবচোন দেই আৰু এইফালে আমাৰ পাছফালে এখন দেখাই দিছে বাছ আমাৰ মানে একদম কেনেকুৱা বাৰিষা বতৰ যে কেনেকুৱা হৈ আছে দেখিছেনে এইবিলাক কি থৈ লৈছোঁ মানে আৰু এইবিলাক দেখিছে গোটেই পাছফালে এখন মানে একদম লেতেৰা হৈ মানে ক'বলৈ ভাষাই নাই আৰু দেখিছে কেনেকুৱা হৈছে এখন পানীবিলাক আৰু এইবিলাক দেখিছে কেনেকুৱা মানে তলত একদম নীলা কিবা এইবিলাক হেৰি বহি গৈছে কেনেকুৱা দেখিছেনে গোটেই মানে ৰাস্তাটো আপুনি ভালকৈ চাব পাৰিছে এইবিলাক গোটেই বোকা এয়া চব বাঁহতল দেখিছে মানে যিহেতু বাৰিষা বতৰ ন সেয়েহে আমাৰ এইফালে মানে কি ক'ব বাৰিষা মাহটো মানে একদম কি মাহৰ পৰা শাওণ মাহ আগৰ পৰাই মানে একদম মানে আমাৰ গোটেইখন মানে বোকা পানী ক'ব গ'লে হৈয়ে থাকে আৰু মানে নুশুকায় যিহেতু দুৰ্গা পূজা আহিছে দুৰ্গা পূজাৰ পাছৰ পৰা এতিয়া লাহে দি এইবিলাক শুকাব আৰু ধুনীয়াকৈ চাফ চিকুণ হ'ব নহ'লে এইকেইটা আমাৰ মানে বহুত লেতেৰা একদম মানে কি ক'ব বাৰিষা আৰু গোটেই মানে এনিটাইম মানে বোকা হৈ থাকে যিহেতু আমাৰ ঘৰটো একদম ৰাস্তাৰ পৰা বহুত চুকত হৈছে ন সেয়ে মানে বোকা বেছি হয় সেয়ে এতিয়া যি কি নহওক বলক এতিয়া অলপ চাফ চিকুণ কৰিম বুলি কৈছোঁ চাফ চিকুণত লাগিমগৈ মানে সেই আগফালে যিমান অলপ জংঘলবিলাক কাটিমগৈ আৰু আপোনালোকে দেখাই দিম কি কৰোঁ বোলো গাইছ প্ৰথমে ভাবিছোঁ মানে আমাৰ এই চাংখন মানে ভাঙিব লাগে পাপায়ে ভাঙিবলৈ বুলি কৈ থৈ গৈছে সেয়া মানে ৰঙালাও গছ আছিলে আৰু এতিয়া কাটি মেলি চাংখন ভাঙি লওঁ পোনপ্ৰথমে আৰু সেয়ে আৰু এইবিলাক জলকীয়া গছ দিছে এইবিলাক গোটেই জংঘল হৈ আছে মানে কিবা হৈ গ'ল চাংখন মানে ধুনীয়াকৈ প্ৰথমে ভাঙি লওঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ গাইছ ফাইনেলি মানে হৈ গ'ল চাংখন ভঙা সেয়া চব খালী হৈ গ'ল জেগাডোখৰ আৰু এতিয়া ধুনীয়াকৈ মুকলি হৈ পৰিলে পথাৰখনো এতিয়া ধুনীয়াকৈ মানে দেখিব পাইছে আগতে প্ৰথম মানে দেখা পোৱা নাছিলোঁ অথনি হয় নাই আৰু এইফালে দেখিছেনে এইবিলাক ৰঙালাওবিলাক চাব দিয়ে মানে ৰঙালাও লাগি আছিলে মানে ইমান ধুনীয়াকৈ ৰঙালাও কলি ধেৰ পৰিছিলে ডাঙৰ কলি পৰিছিলে কিন্তু ভাঙি দিব লগা হ'ল মানে গোটেইখন চাংখন বেয়া হৈ গ'ল সেয়েহে সেইটো চব ঢাক খাই গ'ল অথনি মই ভাঙোতে মানে ধেৰ দেখিছিলোঁ ৰঙালাও কলি ধুনীয়া আছিলে ডাঙৰ চব এইবিলাক বাঁহবিলাক মানে এনেকুৱাকৈ থৈ দিয়া হৈছে যিহেতু এইবিলাক একো কাম নাই পচি গ'ল চব বাঁহবিলাক যে চব মানে একদম জুই জ্বলাব হ'ব আৰু এইবিলাক পচি গ'ল বাঁহবিলাক চব আৰু এইফালে ৰদো সোমাইছিলে ৰদ আছে সেই ৰদকেইডালৰ পৰা মানে ৰখি আছিলে নহ'লে চাংখন ভাঙি পৰি গ'ল আৰু এইখিনি বাঁহ এইখিনি মানে এতিয়া ক্লিয়াৰ হৈ গ'ল দেখিছে এতিয়া মানে একদম ধুনীয়াকৈ চাফ চিকুণকৈ মানে ওলাই পৰিছে আৰু এইবিলাক চাফা কৰিলে মানে ধুনীয়া লাগিব বাৰিষাৰ কাৰণে পিয়ানিটো চক মানে গোটেই জংঘল মানে পোত খাই গৈছে আৰু এইবিলাক চক পানীয়ে সহায় দিছে যিহেতু এইকেইদিন পূৰা বৰষুণ দিছে ন সেয়েহে ৰাতি এইবিলাক সৰি গৈছে আৰু এইবিলাক
গোটেই দেখিছেনে কেনেকুৱা হৈ গৈছে মানে দেখিবলৈ একদম লেতেৰা হৈ গৈছে। এইফালে মন কৰক কল লাগিছে, বগীবিনা কল, আৰু কোনে কোনে বগীবিনা কল খাই ভাল পায়। যিহেতু গাইছ মানে মই ঘৰত অকলে আছোঁ, মাহঁত গ'ল মানে ডিব্ৰুগড়লৈ আৰু পাপা ডিউটিলৈ আৰু ভাইটিকেইটা স্কুললৈ, আৰু এতিয়া মই মানে ঘৰত অকলে আছোঁ। সেয়ে ভাবিলোঁ অকলে থাকি ভালো নালাগে, সেয়ে ভাবিলোঁ কিবা এটা কৰি থাকোঁ, টাইমটো যাব। মানে এইবিলাক চাফা চিকুণ কৰি দিছোঁ, চাফ চিকুণ ধুনীয়াকৈ। আৰু সেইপিনে আমাৰ পাণ চক ক'ত ক'ত এখন গোটেই হাবি জংঘলে পাণ হৈ গৈছে দেখিছে। অকণ এইবিলাক পাণ মানে গছবোৰ তলত বেছি হৈ গৈছে, যিহেতু জেং টেং একো দিয়া নাই যে, আৰু যিহেতু এইখিনি বাৰিষা দিন ন, সেয়ে পানী খুব পাইছে মানে ধুনীয়াকৈ পানীবিলাক মানে একদম পূৰা হেৰি হৈ গৈছে। বেৰে চেৰে দেখিছে চব বগাই গৈছে একদম। যিহেতু বহুত গৰম লাগিছে, সেয়ে পানী গিলাচ খাবলৈ ভিতৰলৈ আহিলোঁ। আৰু এইফালে চব যিহেতু আমাৰ ঘৰলৈ কুকুৰ এটা অনা হ'ল, সেয়ে কুকুৰটো দেখিলে সোৱণ চব তাৰ ভাগৰ। ইয়াৰ নামটো এইটো টম। টম 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 দেখিছোঁ। বা কেনেকৈ হৈছে চব। ইয়াক গাইজ ফাৰ্ষ্ট টাইম আপোনাৰ লগত দেখাইছোঁ ভিডিঅ'ত। মানে ইয়াৰ নামটো থৈছোঁ টম, আৰু সেয়ে মানে ই একদম মাংস বুলি ক'লে আৰু মোৰ নিচিনাই মানে দৌৰি আহে। গাইজ মানে ভাইটিকে এটা লৈ বুলি পাপাই নেগেৰাযোৰ কিনিলে, আৰু মই গিটাৰ এখনো ল'লোঁ। আপোনালোকক দেখুওৱা হোৱা নাই নহয়, ব'লক আজি দেখাওঁ। নেগেৰাযোৰ দেখাওঁ, গিটাৰখনো দেখাওঁ, ব'লক সোনকালে দেখাই দিওঁ আপোনালোকক। যিহেতু গাইজ মানে ভাইটিকে এটা কীৰ্তন মাৰি আছে, মানে অলপ আমাৰ গাঁওখনৰ পৰা অকণমান মানে বেছি দূৰ নহয় তাত, সেয়ে মানে ধুনীয়াকৈ বেগত ভৰাই থৈ দি আছে, যিহেতু ৰাতি লৈ যায় আকৌ লৈ আহে সেয়েহে। আৰু ইয়াৰ নেগেৰাযোৰ চব গামোচা সৈতে সোমাই থোৱা আছে, ওলোৱাই দেখুৱাই আছোঁ। উলিয়াই লৈছোঁ মই। এয়া চব গাইজ নেগেৰাযোৰ সেয়া। অঁ দেখিছে মাতটো এবাৰ শুনাই দিছোঁ কেনেকুৱা এটা ক'ব। কেনেকুৱা এটা গাইজ কমেণ্ট কৰি ক'ব দেই। যিহেতু নেগেৰাযোৰ দেখালোঁ, আৰু এতিয়া ভৰাই থৈ দিওঁ মানে ভাইটিকেইটা যিহেতু আকৌ স্কুলৰ পৰা আহি মেলি তালৈ কীৰ্তনলৈ যাবই হ'ব মানে, ইয়াতে ভৰাই থৈ দিওঁ। ভৰাই কেনে মই গিটাৰখন দেখাই আছোঁ বাৰু। আৰু গাইজ গিটাৰখন সোমাইছে এই বেগটোত, আৰু এতিয়া মই খুলি কিনে ধুনীয়াকৈ দেখাইছোঁ বাৰু। এইখন হৈছে সেইখন গিটাৰ। এয়া চক কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। কালাৰটো চক সেয়া ৰখিব, এবাৰ বজাই চাওঁ কেনেকুৱা থাকে। গাইজ বজাবলৈ একেবাৰে নাজানো, জাষ্ট আনি থোৱা হৈছে। কালাৰটো চক মানে কেইখন গিটাৰ মানে অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, আৰু কেইখন কেঞ্চেল কৰি এখন লৈছোঁ। মানে যিহেতু মোৰ পচন্দ হোৱা নাছিলে, বিচাৰি পিছত এইখন ভালকৈ চালোঁ যে এই কালাৰটো কিবা এটা ভাল লাগিছে। আপোনালোকে কেমেৰাত দেখি নাপাব পাৰে, মানে কিবা এটা ধুনীয়া মানে জিলিকিছে মানে, সেইকাৰণে মানে এখন ল'লোঁ। এখন চক এইফালে চাইডৰ কালাৰটো এনেকুৱা, আৰু বেকগ্ৰাউণ্ডটো এনেকুৱা, আৰু ওপৰলৈ এনেকুৱা চক। আৰু সেইখন গিটাৰত এটাই ভাল হৈছে, সেইটো বাৰু প্লাষ্টিকৰ দিয়া নাই মানে, সেয়েহে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। গাইজ গৰম এনেকুৱাই লাগিছে কি ক'ব। আৰু এতিয়া ভাত বনাব আছে, যিহেতু মাহঁতি নাই ন, আৰু আহি কিনে ভাত খাব। সেই ৰাতিপুৱাই ওলাই গ'ল, আৰু ভাত খাই মেলি আৰু এতিয়া দুপৰীয়াটো মানে বনাই থ'ব লাগিব, যিহেতু মাহঁতি আহি কিনে ভোক লাগিব, কোননো বনাব, সেয়ে বনাই থৈ দিওঁ বুলি আহিছোঁ। ভাতকেইটা পাতি ন, তাৰপিছত লগ পাই আছোঁ। ময়ো গাইছ মানে ভাতখিনি পাতি কিনে ওলাই আহিলোঁ, মানে ইমান গৰম লাগিলে, আৰু জুইকুৰা জ্বলাব নোৱাৰিছিলোঁ, যিহেতু আজিকালি কেৰাচিন তেল নাথাকে ন, সেয়ে পলিথিনে জ্বলাব লগা হয়। মানে মই ইমানকৈ ঘৰত ভাত পাচলি নবনাওঁ ন, সেয়ে মানে জুইকুৰা জ্বলাব নোৱাৰিছিলোঁ। মানে বহুত দেৰি যুঁজি এতিয়া জুইকুৰা জ্বলিলেগৈ, আৰু সেয়েহে গৰমত মানে একদমেই বতাহ মাৰি আছে লাগিছিলে চব কি মজা। সেইটো কাৰণে ওলাই আহিলোঁ, মানে অকণমান বাহিৰ পাছফালে মজা বতাহ লাগিছে। যিহেতু গাইছ এইটো বহুত টাইমত ব্লগ দিলোঁ, আৰু বেছি দীঘল নকৰোঁ, যিহেতু কোনো নাচাব ন, সেয়েহে ইমান ছুটিয়ে কৰিছোঁ। আৰু কেনেকুৱানো লাগিলে, অকণমান ভাল লাগিলে কমেণ্ট কৰি জনাব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিহেতু বহুত টাইমত বনাইছোঁ ন। আৰু নতুন কোনোবা আছে যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, প্লিজ। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।